আজি গোটেই দিনটো বৰষুণ দি আছিলে, পকৰি খাব মন গ'ল। লগৰজনীও ক'লে খাওঁ বুলি, ভাবিলোঁ খাওঁ বুলি। তাকো কেঁচা আলু পকৰি ফাৰ্ষ্ট টাইম বনাম, নাজানো আৰু কেনেকুৱা হয়, আগতে বনাই নাই পোৱা। এইফালে আলু ৰুকনিৰ সৈতে ৰুকি ল'লোঁ, জলকীয়া কাটি ল'লোঁ আৰু পিঁয়াজ, আৰু লগত আটা গুৰি অলপ দি লৈছোঁ। বেলেগ বস্তু নাই, যিহেতু ৰুমত আছোঁ, পূৰা বৰষুণ। একো এটা আনিব যাবৰ কাৰণেও বৰষুণৰ পৰা ওলাই যাব নোৱাৰি, সেইকাৰণে বহুত কমটি বস্তুৰ পৰা বনাইছোঁ। খাবলৈ কেনেকুৱা হয় পাছতহে গম পাম, কিয়নো মই ফাৰ্ষ্ট টাইম বনাইছোঁ এনেকৈ কেঁচা আলুৰ পকৰি, আৰু তাৰ আগত বনাই নাই পোৱা। ভালদৰে সানি লৈছোঁ, মিক্স কৰি লৈছোঁ। তাৰপাছত ইয়াত কেৰাহীখন তুলি থৈছিলোঁ মই 2 মিনিটমানৰ আগৰ পৰা, যিহেতু টোপত হ'বলৈ। এইফালে কেৰাহী টোপত হৈ আছে, আৰু মই এইখিনি আৰু এবাৰ মিক্স কৰি ল'লোঁ, ভালকৈ সানি লৈ। কেৰাহীখনত তেল টোপত হৈ গ'ল, মই এতিয়া অলপ অলপকৈ দি গৈছোঁ। কেৰাহীখন সৰু যে বেছিকৈ বনাব নোৱাৰি একেলগতে, কেইবাবাৰো বনাব লাগিব, কম কমকৈ লৈ কিনি। নাজানো আৰু কেনেকুৱা হয়, ফাৰ্ষ্ট টাইম বনাইছোঁ। বনাই হোৱা পাছতহে গম পাম কেনেকুৱা হয় খাবলৈ। আপোনালোকে যদি কোনোবাই এনেকৈ বনাই পাইছে, কমেণ্ট কৰি কিনি জনাব। মইতো ফাৰ্ষ্ট টাইম বনাইছোঁ ন, মই একোৱে নাজানো। প্ৰায় লৈ সিজা আৰম্ভ কৰিছে, আৰু দেখিছে ৰঙা হৈ গৈছে। ফাৰ্ষ্ট টাইম বনাইছোঁ আলু, কেঁচা আলু দি পিনি। আগতেতো বনোৱা আদত নাই, এনেকৈ ৰুমত আছোঁ, যেতিয়া খাবলৈ মন গ'লেতো নিজে বনাব লাগিব, কোনেনো বনাই দিব, সেইকাৰণে বনাইছোঁ। লগৰজনীক খাব দিছোঁ, তাইহে জানিব আৰু এইটো কেনেকুৱা হৈছে। ইফালে পকৰি ৰেডি হৈ গ'ল, দেখিছে ইমান ধুনীয়া দেখিছে, ৰঙা ৰঙা হৈ গৈছে, পূৰা খাওঁ খাওঁ লাগিছে দেখি। এটা টেষ্ট কৰি কিনি চাইছিলোঁ, খাবলৈ বহুত টেষ্টি হৈছে। প্ৰথমবাৰ বনাইছোঁ ন, তথাপিও ভাল লাগিছে খাবলৈ। আপোনালোকে এনেকৈ কেতিয়াবা ঘৰত বনাই খাব পাৰে, আলহী আহিলেও দিব পাৰে এনেকৈ বনাই। যদি ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক কৰি দিয়ে, মই নাপাহৰে।